গিছিলুং বাজাৰত আৰু বাজাৰৰ পৰা আহি পাইলুং আমাৰ লাজুকী বেদে তাৰ পৰা মানে ফুল লৈ আহিল সেইদিনাখন যে কৈছিলুং এই যে ইগিদি আছে ইগিদিৰ কাম কৰিছে চিলুং খান সেইদিনাখন তো ফুল আনা কথা এইকেইটা ফুল লৈ আহিলুং কি বা ফুল নাম চাম নাজানো আমাৰ লাজুকী বেহে জানিব তাইহে লৈ আছে ফুল তাইহে পছন্দ কৰিছে মই একটা পছন্দ কৰা নাই মোৰ একটা পছন্দৰ ফুল নাই মানে তাই বুজিব ক নামগিলা ক এইটো কি ফুল ক নাজানো মই নাম নাজানিলে ফুল ৰুই নেকি মানুহ নাম জানিব লাগিব তাই আনছে সেইগিলা ফুল আৰু মই আনছো কিবা ফুল কাৰগো বেছি ভাল ফুল মই আনছো এইগো ফুল আৰু লগতে আছে এইফালে টোপলা ফুল কাৰগো বেছি ভাল ফুল সেইগো কমেণ্ট কৰে জানাবে কমেণ্ট বক্সত পৰা আহি পোৱাৰ পাছতে মই বিচাৰা ওলাং আমাৰ মাক প্ৰথম আৰু আমাৰ মা আহি আছে সেইফালে তাই বোধহয় কিবাত গেছিল না শাকবাৰীত গেছিল তাইতো গম পাইছে সদায় তাই শাকবাৰীতে সোমাই থাকে যেটো তাই শাকবাৰীৰ মানুহ সেইকাৰণে শাকবাৰীৰ ফালে মই মানে আহিয়া ক'ৰবাৰ পৰা আহিয়া মানে প্ৰথমতে মাক শাকবাৰীৰ ফালে বিচাৰিয়া যাওঁ আৰু লগতে সেইফালে দিয়া গাহৰিকেইটা আছে গাহৰিকেইটাতো তামাম দুষ্ট দেখাম গাহৰিকেইটাকো কি কেনেকা দুষ্ট কৰে মানে গোটেই কবিগিলা খাই খাই চেছ কৰিব লাগছে উমিয়ে এইটো যে অত্যাচাৰ কাপোৰ টোপোৰ খোলা সোনকালে তাড়াতাড়ি আৰু সেইকেইটা কিবা কৰিব লাগে যা লাহে লাহে কৰতে কৰতে আমাৰ মাও গোটাই ফুলখিনি ৰিয়া চেছ কৰি দিল ইদি গোটাইখিনি ৰিয়া চেছ কৰি দিল আমি যিগো ভাবছিলুং লাজুকী বেদু আৰু মই ৰুম বুলিয়া আমাক মানে মাও চান্সে নিদিল সেই দুখতে আৰু খানিক ৰঙা পানীকে খাই যাওঁ বোলে সেনেকা এই যে পাগলা পানী নহয় আৰু যে মানে ৰঙা চাহে খাম আমাৰ বাইদেউ ৰঙা চাহ বনাইছে তাৰপিছত মোৰ ফুল গৈ চাহ দিয়া খোৱা যায় আৰু আমাৰ লাজুকী বাইদেউ যিগো ফুল আছে সেইগো হ'ল বিহুৰ দিনত ভাল দেখিব 2 দিন পাছত মৰিয়া যাব চেছ আৰু মোৰগো হ'ল একদিনতে আনিলো একদিনতে খালো খানি তাকত পাইলো তাৰপিছতে চেছ এই বতৰত চিংৰা চাহ খাৱাৰ মজাই বেলেগ কি ইনকে চেক কৰে দেখছা সব সময় চকু ডাঙৰা মানুহ ইনকে চেক কৰ অত কিবা পাল্লা দিয়া মাপেক তই দৰকাৰ হলে এই বান্দৰ আৰু কিবা কাজে মাপিয়া দিছিল যে এনেকে পাল্লা দিয়া মাপেক গোটাইগিলা সমানে বনাইছে দে ভাই সমান চাৱা নাই মই তাহলে কি চাইছা মছলা চাইছো মছলা চাইছে মছলা খাই ভাল পায় মানে নোলাই কৰে ৰুদগৰ ওলাল কিন্তু ভাল লাগিল কালি ওলোৱা নাছিল আজি বৰ্তমান প্ৰায় 12টা মান বজাতহে ৰুদ ওলাল তো ভাল লাগিল ৰুদখিনি ওলিয়া মানে গাঁওখনত কিবা ভাল লাগিল গৰমৰ পৰা ৰুদ পাব পালোঁ তো এই আৰু ভাত ইফালে কবি ভাজা লবন চালুক আৰু এইগো হ'ল সৰ্দি বেমাৰৰ দাৰুক এইগো হ'ল লাফা শাক দুখীয়া মানুহ কি খাবি ভাই এইখিনিয়ে খাবাই লাগিব ভাই